সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লে স্বাগতম জনালো। আজি বনাম দালি পিঠা। 1 কাপ চানা দাইল লৈছো। এতিয়া 1 ঘণ্টামান তিয়াই থম। 1 ঘণ্টা হৈ গ'ল, চানা দাইলখিনি ভালদৰে ধুই ললো। এতিয়া মিক্সিত দি দিম। এই ফুটামান নহৰু দিছো, জলকীয়াও দিছো, অকমান নিমখ দিছো। এতিয়া এইখিনি পিচি লম। এয়া পিচি ললো এইখিনি। এতিয়া বাটি এটাত উলিয়াই লৈছো। এতিয়া মই ইয়াতে 2 কাপ আটা লৈছো। আপোনালোকে যেইটা বনাব বিচাৰে তেনেকে আটা লব। কুহুমীয়া পানীৰে আটাখিনি হানি ডো এটা বনাই লম। ইয়াত বেলেগ একো মিক্স নকৰো। ডোটো হৈ গ'ল। এতিয়া সৰুকে এটা বল বনাই বেলি লম। বেছি পাতলকে বেলিব নালাগে। এয়া চাওকচোন, মই ইমান শকতকে বেলিছো। এতিয়া পিচি লোৱা দাইলখিনি মাজত অকমান দি দিছো। এতিয়া দুটা সাইড এনেদৰে জইন কৰি দিছো। এয়া এইটো পিঠাটো হৈ গ'ল বনাই। আৰু এটা মই বনাই দেখুৱাম। গোটেইকেইটা পিঠা বনাই ললো। পিঠাকেইটা দিব লাগিব ভাপত। মই কেৰাহী এটাত পানী দি দিছো, ওপৰত এটা বাতি দিছো, পিঠা তিনিটা দি দিছো। এতিয়া ঢাকনিখন লগাই দিলো। 35 মিনিট হৈ গ'ল। পিঠা কেইটা হৈছে নাই চাবৰ কাৰণে এতিয়া মই ঢাকনিখন গুচাই দিলো। এয়া চাওকচোন, ফুলি আহিছে পিঠা কেইটা। এতিয়া পিঠা কেইটা ঠাণ্ডা হৈ গ'ল, নমাই আনিলো। এয়া দুটা সাইডে ধুনীয়াকে হৈ গৈছে। এতিয়া এটা পিঠা আপোনালোকৰ আগত কাটি দেখুৱাম। এয়া চাওকচোন, ভিতৰৰ দাইলখিনিও ধুনীয়াকে সিজি গৈছে। আপোনালোকে ঘৰতে এনেকৈ তেল ব্যৱহাৰ নকৰাকে পিঠা বনাই খাব পাৰে। আজিৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।